हेलो फ्रेंड्स, नतुन এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। সো বলক ভিডিওটো আৰম্ভ কৰো। আজিৰ ভিডিওটোত আপোনালোকক কম তিনিটা ফ্যাক্টৰ কথা, অৰ্থাৎ যিকেইটা হয়তো বহুতে জানে আৰু বহুতে গম নাপাব পাৰে। আজি ফাৰ্স্ট ফ্যাক্টটো হ'ল আপোনাৰ মোৰ খুবেই ইম্পৰ্টেন্ট, অৰ্থাৎ যি বৰ্তমান মই ভিডিওটো কৰি আছো মোবাইল ফোনটো খুবেই ইম্পৰ্টেন্ট। কিন্তু জানেনে এই মোবাইল ফোনটোত খুবেই মোস্ট ইম্পৰ্টেন্ট বস্তুটো হ'ল সিমখন। অর্থাৎ সিমখন নাথাকিলে মোবাইল ফোনটোৰ কোনো ধৰণৰ কামত নাই, বা ইণ্টাৰনেটে হওক মেছেজে হওক অল এভৰিথিঙৰ কাৰণে সিমখন খুবেই প্ৰয়োজন। কিন্তু আপোনালোকে গম পায়নে এই সিমৰ ফুল ফৰ্মটো কি? অৰ্থাৎ আজি মই কৈ দিছোঁ সিমৰ ফুল ফৰ্মটো হ'ল ছাবস্ক্ৰাইবাৰ আইডেণ্টিফিকেশ্যন মডিউল। এইটো হ'ল ফাৰ্ষ্ট ফ্যাক্ট। নেক্সট ফ্যাক্টটো কৈ আছোঁ, আপুনি মই বাহিৰত গ'লে খুবেই ইম্পৰ্টেণ্ট, অৰ্থাৎ বাহিৰত গ'লে সদায় প্ৰায় কিনি খাওঁ পানীৰ বটলটো। কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰিছেনে, পানীৰ বটলটোত এটা এক্সপায়াৰী ডেট থাকে নিৰ্দিষ্ট, অৰ্থাৎ সেই ডেটটোৰ পিছত পানীখিনি খাব নোৱাৰা হৈ যায়। কিন্তু আপোনালোকে ভাবকচোন পানীখিনিটো মিনাৰেল ৱাটাৰ হয়, তেন্তে তাৰপিছত কিয় খাব নোৱাৰি? অৰ্থাৎ ইয়াৰ মেইন কাৰণটো কি জানেনে? আপুনি যেতিয়া পানীৰ বটলটো কিনিব, পানীৰ বটলটো বিভিন্ন ধৰণৰ পদাৰ্থৰে তৈয়াৰ কৰা হয়, ৰাসায়নিক পদাৰ্থৰে। যেতিয়া আপুনি পানীখিনি কিনিব তেতিয়া আপোনাৰ যেতিয়ালৈ এক্সপায়াৰী ডেট থকালৈকে অৰ্থাৎ পানীৰ বটলটো সম্পূৰ্ণ নিৰাপদ হৈ থাকে তাত থকা পানীখিনি। কিন্তু তাৰপিছত আপোনাৰ বটলটোৰ পৰা বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ পানীখিনি বেয়া কৰিব ল'ব পাৰে, মিনাৰেল ৱাটাৰখিনি। যদি আপুনি সেইটো বেলেগ বাহিৰত উলিয়াই পেলাই বহুত দিনলৈ থয়, বহুত দিন থাকি যাব, কিন্তু বটলটো নষ্ট হৈ যাব পাৰে। আৰু সেয়েহে বটলটোৰ এক্সপায়াৰী ডেট থাকে, পানীখিনি নহয়। চ' এইটো হ'ল ছেকেণ্ড ফ্যাক্ট। আৰু ফ্ৰেণ্ডছ থাৰ্ড ফ্যাক্টটো হ'ল আপুনি মই খুবেই ইম্পৰ্টেণ্ট, অৰ্থাৎ বৰ্তমানটো জীৱন নচলে, অৰ্থাৎ আপুনি মই কিবা নহয় কিবা কৰোঁৱে, বা আপুনি কিবা কৰিব গৈ আছে, ইয়াৰ মেইন ৰিজনটো হ'ল চেলাৰী। অৰ্থাৎ চেলাৰী পাবৰ কাৰণে মানুহে কাম কৰে। কিন্তু আপুনি জানেনে এই চেলাৰী ষ্টাৰ্টিং কেতিয়া হৈছিল, অৰ্থাৎ ক'ৰ পৰা হৈছিল? আজি আপোনালোকক ক'ম মই। এই চেলাৰী ষ্টাৰ্টিং হৈছিলে ৰোমত হৈছিলে, অৰ্থাৎ ৰোমনগৰত প্ৰায় বহুত হাজাৰ বছৰ আগতে চেলাৰীৰ আৰম্ভণি কৰা হৈছিল। আৰু তেতিয়া ৰজাই সৈনিকক দিবৰ কাৰণে চেলাৰী হিচাপত 1 গ্ৰাম সোণৰ মূল্য তেতিয়া মানে কি 1 গ্ৰাম সোণৰ মূল্য তেতিয়া 1 গ্ৰাম নিমখৰ সমান আছিলে। সেইকাৰণে তাত নিমখ দিয়া হৈছিলে চেলাৰী হিচাপত, একদম ফাৰ্ষ্ট নিমখ দিয়া হৈছিলে। আৰু তেতিয়া কি কৰিছিলে এই ৰজাই, অৰ্থাৎ মানে কি সোণৰ বস্তু বা টকা পইচাৰ বিপৰীতে নিমখ দিছিলে চেলাৰী হিচাপত। চ' তেতিয়াৰ পৰা এতিয়ালৈকে যুগ যুগ ধৰি চলি আহিছে চেলাৰী চিষ্টেমটো, দৰমহা হিচাপে। চ' যদিও ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।